বান্ধৱীসকল আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো খবৰ ভাল আৰু আজি আমি আহিছোঁ এক ঠাইত আৰু এতিয়া আমি মাথাউৰি পাৰে পাৰে আহিছোঁ মোৰ ভণ্টি আৰু মই ভণ্টি মই স্কুটি চলাইছোঁ মাথাউৰি পাৰে পাৰে আহিছোঁ মাথাউৰি মাটি দি আছে ধূলাও অপাৰ বাইকগিলাকো যাই আছে আমাক দেখা পাই একে পুৰা আমাক ধূলা খুৱাইছি সেনেকৈ আমি আহি এতিয়া আমি অকণমান যিটো জাগাত আহিছোঁ সেই জাগাটোত আমি উপস্থিত হৈছোঁ আৰু আপোনালোকে দেখিছেনে সেয়া আমি ক'ত আহিছোঁ আপোনালোকক দেখাওঁ দেখাওঁ আৰু সেয়া দেখিছেনে কিমান মানুহ ইয়াতে এই পথৰ বানপানীত ইয়াতে এবাৰ বানপানী হৈছিল আৰু ইয়াতেতো খেতি হোৱাই নাই গোটেই পানীয়ে হৈ আছিল আৰু ইয়াতে সৰগৰ ফুল নে কি নাজানো ইয়াতে গোটেই ফুলৰে হৈছে গোটেইখিনি ওচৰত যাম আমি যাই গোটেইখিনি দেখাম আপোনালোকক আৰু এতিয়া বহুত মানুহ ইয়াতে এই আপোনালোকক দেখাইছোঁৱে বহুত মানুহ ইয়াতে যাম আমি আৰু গোটেইখিনি তাতে যাই আমি কেনেকুৱা ফুল আৰু কি ৰঙৰ ফুলনো ফুলছি তাতে গোটেইখিনি আপোনালোকক দেখাম আৰু আমি আহি পালোঁ এইখন পথাৰত গোটেই ফুলে ফুল এতিয়া এই ফুলৰ নাম কোনেও ক'ব পৰা নাই কি ফুলৰ এইকেইটা এই ফুলৰ নাম কোনেও ক'ব পৰা নাই কি নাম এইবিলাক আমি ফুলত বহি লৈছোঁ আৰু এতিয়া বাচ্ছি 4টা আৰু এতিয়া মানুহবিলাক আহিয়ে আছে ক'ৰ কিমান মানুহ আহিছে ঠিক নাই কিন্তু বহুত মানুহ আহিছে আৰু ইয়াতে সঁচাকৈ আহি বৰ ভাল লাগছে আৰু ধুনীয়া লাগছে আৰু মোৰ যে গোটেই পথাৰখনতে এয়া ফুল কিমান দূৰৰ পৰা মানুহ মানে গোটেই পথাৰখনতে ইমান মানুহ আৰু ভাটিবেলা টাইমত বহুত মানুহ হৈ যায় আৰু আমিও আহি পাইছোঁ আমিও আহিছোঁ 3টা 3:30 মানত আৰু এতিয়া আমি ফটো উঠিলোঁ এতিয়া আমাৰ ৰিলছ বনালোঁ আৰু এতিয়া আমি ঘৰত যাওঁ তাই মোক ফটো মাৰছি আৰু মই তাইক ফটো মাৰছোঁ আমাৰ লগত কোনো অহা নাই তাই মোক মাৰছি মই তাইক ফটো মাৰছোঁ যাওঁ এতিয়া ভাটিবেলা টাইমটো ইয়াতে কটালোঁ ভালে লাগিল আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াতে মানে ভাটিবেলা বহুত মানুহ হৈছে ইয়াতে আজি এসপ্তাহমানৰ পৰা বেছি এইটো চলি আছে সেইকাৰণে ভাবিলোঁ আমিও যাই কিনো ফুল আমি চাই আহোঁ সেইকাৰণে এতিয়া নামটো কোনো ক'ব পৰা নাই এইটো ফুলৰ কথা কিন্তু চালোঁ আৰু আপোনালোকো আহিব আৰু ফুলবিলাক চাব আৰু ফুলৰ নামটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু এইবিলাক মানুহ মানে ল'ৰা ছোৱালী বুলিয়ে নহয় পৰিয়াল লৈও মানুহবিলাকে আহিছে আৰু সৰু ল'ৰা ছোৱালীবিলাকক এই ফুলটোৰ বিষয়ে দেখাইছে এই ফুলটো বানপানী উটি আহিছে আৰু কি নাম বা কেনেকুৱা ফুলটো সৰু ল'ৰা ছোৱালীবিলাকক দেখুৱাবৰ কাৰণেও ইয়াতে আহিছে আৰু এইবিলাক ডাঙৰ মানুহবিলাকো আহিছে আহি ভাল পাইছে পথাৰৰ মাজত অকণমান মুকলি বতাহ লৈছে চবে সেউজীয়াৰ মাজত আৰু এজাৰ ফুলৰ মাজত ফুলটো হ'ল এজাৰ ফুল সেউজীয়াৰ মাজত এজাৰ ফুল দেখি চবে আচৰিত হৈ ইয়াতে মানে চবে অকণমান ফুল উপভোগ কৰিবৰ কাৰণে আহিছে সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে গাড়ীয়ে মানুহবিলাক আহি আছে আৰু গোটেইখিনি আপোনালোকক দেখুৱালোঁ আৰু এতিয়া আমি ঘৰত যাওঁ